আজি আপুনি হাতত যদি এটা আইফোন লৈ থাকে তেনেহলে সকলো মানুহে আপোনাক নহয় কিন্তু আপোনাৰ সেই আইফোনটোকে চাব আৰু কিন্তু টেসলা কোম্পানীৰ মালিক কো-ফাউণ্ডাৰ CEO এলন মাস্কে যদি হাতত আইফোন লয় তেনেহলে সকলো মানুহে সেই আইফোনটোক নহয় কিন্তু এলন মাস্ককহে চাব আৰু আপুনি যদি 20,000 টকাৰ যদি এটা শাৰ্ট পিন্ধে তেনেহলে সকলো মানুহে কিন্তু আপোনাক নহয় 20,000 টকাৰ দামী শাৰ্টটোকে চাব আৰু কিন্তু শাহৰুখ খান আৰু সলমান খানে যদি ফুটপাথৰ এটা 200 টকীয়া সাধাৰণ যদি শাৰ্ট বা গেঞ্জিও পিন্ধে তেনেহলে সকলো মানুহে সেই 200 টকীয়া টি-শাৰ্টটোক নহয় কিন্তু শাহৰুখ খান আৰু সলমান খানকে চাব সেই কাৰণে ব্ৰেণ্ডৰ পিছত দৌৰিবলৈ বন্ধ কৰক আৰু নিজকে এটা ব্ৰেণ্ড বনাবলৈ চেষ্টা কৰক দেউতা মোক DSLR লাগে মোক আইফোন 14 লাগে মোক বাইক লাগে এনেদৰে দেউতাক প্ৰেছাৰ নিদি নিজকে এনেকুৱা এটা দিশলৈ লৈ যাওক যে আপোনাৰ 10 টকাৰ সাধাৰণ ৰুমালটো নিলাম কৰিলে 1 লাখ টকাত বিক্ৰী হয় আৰু আপুনি যেতিয়া ব্ৰেণ্ড হৈ যাব তেতিয়া আপোনাৰ লগত থকা বা আপুনি ব্যৱহাৰ কৰা প্ৰত্যেকটো বস্তু ব্ৰেণ্ডেড হৈ পৰিব সৰু ভিডিঅ' ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক জয় আই অসম